বিজয় কুমাৰ গুপ্তাৰে এতিয়া আহি কৈছে যে অসমীয়া গবেক দিয়া কথাটো মিছা তাত কোনো ব্যক্তিৰ ওপৰতে পঢ়া হোৱা নাই কাকো মাৰপিট কৰা নাই কিন্তু ঘোঁৰাটো মেডিকেল ৰিপৰ্ট হৈ দিছে প্ৰমাণ আছে তাত নিউজ কৰিব যোৱা সাংবাদিকজনলৈকে ঘৰু পিটন দিছে ভিডিঅ' সহজে প্ৰমাণ আছে দোকান এখনৰ ভিতৰত পৰা জিতেন্দ্ৰ চালক পিটিব লৈছিল এইবোৰ তেতিয়াহ'লে কি তাকো এয়াতো হৈছে কেৱল ছ'চিয়েল মিডিয়াত থকা প্ৰমাণ কিনে সেই ঠাই চিচিটিভি ফুটেজ হৈছে একো প্ৰমাণ ওলোৱা নাই এয়াতো সম্ভৱে নহয় আৰু অসমত জয় বিহাৰ দৰে শ্লোগান দিয়া লজিকটো কি আছিল ইয়াৰ লগতে এই ঘটনাটোত বিজয় কুমাৰ গুপ্তা নিজৰে কিছুমান প্ৰিয় মানুহ জড়িত আছিল বুলি ওলাই পৰিছে আৰু ডিচিপি বলিন্দুৱে কৈছে যে এয়া বোলে এক ধনাবিহা ঘটনা আছিল আৰু ধৰা পৰিলত অসমীয়া ভাষাত বিহাৰী এটা পৰিৱেশ সৃষ্টি কৰি দিয়ে কিন্তু ইয়াৰ বাবে প্ৰমাণ কি আছে আমি কেনেকৈ মানি ল'ম যে এই কথা সঁচা আমিতো দেখিছো যে এজন অসমীয়া মানুহ যিয়ে ইলিগেল গাঞ্জা বিক্ৰী কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব গৈছিল তেওঁক এগালমান বিহাৰীয়ে মিলি পিটিব লৈছিল আৰু যদি জিতেন্দ্ৰ চালুৱে ধন দাবী কৰি ফুৰিছিল বুলি পুলিচৰ ওচৰত প্ৰমাণ আছে তেন্তে ইমান সময় কালৈ ৰখি আছে তেওঁক এৰেষ্ট কৰক নহলে আমি ধৰি ল'ম যে মেইন মুদ্দাটো চাইড কৰিবলৈ এনে বদনাম চাপি দিয়া হৈছে কেইমাহমান আগতো বিহাৰীয়ে কাৰ্বি আংলতো কাৰ্বি চাইনিজ গবেক দৰে শ্লোগান দিছিল কিন্তু পুলিচে কেছটো পিছলৈ ঠেলি নি শেষত একো একশ্যনে নললে আৰু বৰ্তমানৰ ঘটনাটো পলিটিচিয়ানৰ মানুহে জড়িত হৈ আছে